নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে বহুদিনৰ মূৰত মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ বৰ্তমান। ভাবিছোঁ ভিডিঅ'টো মই এতিয়াৰ পৰা আৰম্ভ কৰিম ভাবোঁতে মানে কিবা কিবি কৰি থাকোঁতে গুচি গ'ল সময়। এতিয়া 3:30 বাজি গ'ল, 4 বাজিব হ'ল। আইতা মই পথাৰ যাব লৈছোঁ আৰু আপোনালোককো অকণমান দেখাই যাম। সেয়া আইতা আহি আছে, লগত ওলাবহি এতিয়া আইতা, আপোনালোককো দেখুৱাই যাম। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগে শেষত এটা কমেণ্ট কৰি জনাব। তেতিয়াহ'লে ব'লক আপোনালোকে এতিয়া ভিডিঅ'টো শেষলৈকে চাই যাব। এইটো মোৰ ঘৰৰ পৰা প্ৰথম ভিডিঅ' আৰু আপোনালোককো দেখুৱাম মই আজি ক'লৈ যাম। আইতা আহিব এতিয়া, আইতা ইয়া দাদাক তামোল পাৰিব লগাইছে আৰু ঘৰৰ পৰা মানে ইমান দিনৰ মূৰত ঘৰলৈ আহি বহুতখিনিয়ে বেলেগ দেখিছোঁ। এইপিনে এটা ছাইডত পুখুৰী খান্দিলে, মই ভালকৈ চোৱাই নাই। আৰু এইখন ঘৰৰ পদূলিমুখত থকা স্কুলখন আৰু ঘৰ এইয়া আগত ঘৰ আছে। আমি এতিয়া এইফালে পাছফালে যাম, মানে ঘৰৰ আগফালে এতিয়া মোৰ পাছফাল হৈ আছে। আপোনালোককো দেখুৱাই থাকিম, আপোনালোকেও চাই যাব। ঘৰৰ পৰা পথাৰলৈ যাওঁতে আপোনালোককো অকণমান বেক কেমেৰা কৰি দেখাই গৈ আছোঁ। ময়ো যিহেতু বহুত দিনৰ মূৰত ঘৰলৈ আহিছোঁ। বহুত বান্দৰ থাকে ছাইডত, এইবিলাক বহুত জংঘল আছে। ৰাস্তাটো শিল পাৰি থোৱা আছে বাৰু, তথাপিও পথাৰলৈ মানুহ অহা যোৱা কৰে আৰু এনেকৈ শ্বৰ্টকাট দি মানুহ আহিব পাৰে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ। মাজতে নদী এখন আছে, মই সিমানকৈ নেদেখাওঁ। মই এতিয়া যিহেতু আমাৰ পুখুৰীলৈ গৈ আছোঁ, মানে আমি ফিচাৰীলৈ যাওঁ বুলি কওঁ, তালৈ গৈ আছোঁ আৰু আপোনালোকক অকণমান দেখাম। তাত বৰ বেছি ভিডিঅ'টো দীঘল নকৰিম বুলি ভাবিছোঁ। সেই গতিকে এই ছাইডত এইবিলাক দেখিছে যে, এইবিলাক সকলোবিলাক খেতি পথাৰ কৰে সকলোৱে আৰু আমি আহি আছোঁ আৰু পামগৈ এতিয়া। আৰু বেছি নাই, অকণমান আইতা হাতত তামোল লৈ গৈ আছে আগে মই পাছে গৈ আছোঁ। আৰু আইতাই কিবা এটা কৈছিলে, মই ভালকৈ শুনা নাপালোঁ। আৰু পথাৰবিলাক চব মুকলি হৈ আছে এতিয়া, চব গছৰ পাত সৰিছে। পাতবিলাক সৰি মানে গছবিলাকো দেখিব কিবা হৈ আছে। আৰু ছাইডত দেখাবলৈ নহ'লে এদিন ভালকৈ দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। আইতাই মোক ছাইডত কিবা এটা দেখাইছিলে, মই ইমানকৈ পাহৰি গ'লোঁ এতিয়া কি দেখাইছিলে ক'বলৈ। ঠিক আছে তেনেহ'লে আমি পালোহিয়ে। তাৰপিছত আপোনালোকক আকৌ অকণমান লগ পাম, অকণমান কথা পাতিম। ককাই ৰুই থৈ যোৱা এয়া জালুক গছ কেইবাজোপা আছে, মই অকল এজোপাহে দেখাইছোঁ। মই আহি পথাৰ পালোহি আৰু মই বগৰী খাবলৈ নিমখ লৈ আহিছোঁ। আৰু এইটো হ'ল গৰু বন্ধা অকণমানি এখন চালি দি থোৱা গোহালি বুলি ক'ব নোৱাৰি আৰু। এতিয়া ফিচাৰী পাৰত আছোঁ, মই বেক কেমেৰা কৰি দেখাই দিছোঁ আপোনালোকক। বেক চাইডে থকা ঘৰটো অকণমানকৈ দেখিছিলে যে, এই ঘৰটো ককাই বনাইছিলে আৰু ককা নোহোৱা এতিয়া 3 বছৰে হ'ব হ'ল। আৰু ইমান ডাঙৰ পুখুৰী এইটো খান্দিলে, এইটো ঘৰটো এইটো হয়। আৰু ছাইডত এনেকৈ গৰু আছে, তামোল পুলি লগাইছিলে, আধা লগাবই নাপালে। এইটোৱে হয় আমাৰ পুখুৰীটো আৰু পানী এতিয়াও বহুত আছে, এদিন ভালকৈ দেখুৱাম। গুড মৰ্ণিং জনাইছোঁ সকলোলৈকে। আৰু এতিয়া মই 8:30 বাজিলে আৰু আজি দেওবাৰ হয়। কালি পথাৰলৈ যোৱাৰ পাছত একো কৰিবলৈ নহ'লে, মানে আৰু ভিডিঅ' কৰিবলৈ নহ'লে, আৰু মই এতিয়া অকণমান কাম এটা কৰি আছোঁ, ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। সেয়েহে আপোনালোকে চাই ঘৰলৈ ইমান দিনৰ পাছত আহিছোঁ। আৰু অহাৰ পিছত মায়ে ইমানবিলাক গামোচা বৈ থৈছে, মানে মোক চুইয়ে দেখিয়ে কিবা এটা ভাল লাগি গৈছে, ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। হিৰক পানী কৰিছিলে ফুলবিলাক আৰু প্ৰতিটো ফুলেই মোৰ বহুতেই ভাল লাগিছে। আৰু মুগা গামোচা বহুতেই বৈছিলে আৰু বিক্ৰীৰ বাবে কোনোবা বিচাৰিলে তেনেকৈ দি দিয়ে মায়ে। আৰু এইবিলাক সকলো ঘৰৰ কাৰণে বৈ থৈছে আৰু বহুত দীঘল হয়। এখন বাবা ভাগৰ আৰু মায়ে সকলোলৈকে বেলেগকৈ বৈ দিছে। ভাইটিৰ কাৰণে, ভণ্টিৰ কাৰণে, মোৰ কাৰণে, মোক দিলে বাৰু। আৰু বেলেগকৈ এক্সট্ৰাকৈ কোনোবা বিচাৰিলে মায়ে বৈ দিয়ে। তেনেকৈ নিবিকে, তথাপিও কোনোবাই জোৰ কৰিলে মানে মায়ে তেনেকৈ বৈ দিবলৈ বাধ্য হয়। আৰু বহুতখিনি আছে, আপোনালোকক মই সকলোখিনি দেখুৱাব নোৱাৰোঁ এতিয়া মই হাতত লৈ থকা এইখিনিয়ে দেখাইছোঁ। ফুলবিলাক একে হয়, প্ৰায় কিছুবিলাকহে বেলেগ হয় আৰু আপোনালোকক দেখাইছোঁ মই। আৰু এইটোহে ফুল, বহুতখিনি আছে আৰু এতিয়া মই দেখাই শেষ কৰিব নোৱাৰোঁ। ফুল হিৰক বান্ধি কোৱা মায়ে, এইবিলাক চকলেট কালাৰ আৰু ৰেড কালাৰ। চকলেট ইমান ৰেড নহয়, কালাৰ ৰেডটো নহয়, অকণমান পাতলা হয়। আৰু মই গা পা ধোৱাই নাই, এইবিলাক কামতে লাগি আছোঁ ৰাতিপুৱাৰ পৰা। আপোনালোককো অকণমান দেখাই লৈছোঁ। ঠিক আছে তেনেহ'লে মই গা পা ধুই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাম। মানে এতিয়া সকলোখিনি মই চিজিল কৰি লওঁ, তাৰপিছত আকৌ লগ পাইছোঁ আপোনালোকক।
আমাৰ চাংঘৰ হয় আৰু চাংঘৰৰ ওপৰলৈ মই উঠি গৈছোঁ এনেই চাবৰ কাৰণে। এইবিলাক বাহিৰত এনেই যি টি বস্তু পেলাই থোৱা আছে, ভালকৈ চিজিল কৰা নাই, বনাই আছে যিহেতু ভালকৈ বনাই হোৱা নাই। আৰু ভিতৰত এনেকৈ আলু, ঘৰৰ আলু সৰু সৰু মেলি থৈ দিছে, তাকে মই উঠি অকণমান চাইছোঁ আৰু আপোনালোককো দেখুৱাই দিছোঁ। মানে কাপোৰ চেঞ্জ কৰি আহিছোঁ আৰু ভাইটি একদম চিঞৰি আছে, সিটো আৰু মই বেক কেমেৰা কৰি দেখাই দিছোঁ। ৰাতিপুৱাই সি কিতাপ পত্ৰ নাই, সি চিলা বনোৱাত লাগিছে। হয়তো গা ধুই আহিলোঁ মই, আৰু গা ধুই আহি অকণমান ক্ৰীম লগাই লওঁ বুলি লৈছোঁ। মায়ে ভাত খাবলৈও মাতি আছে। পানী খাই আজৰি হ'লোঁ আৰু এতিয়া বুঢ়ী মানুহৰ নিচিনা তামোল অকণ খাব লৈছোঁ। বিচাৰি আহিছোঁ আছেনে নাই জানো। আৰু ভাত খাই উঠি আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু বৰ বেছি দীঘল কৰা নাই, ভিডিঅ'টো অকণমানেই কৰিলোঁ। পাছলৈ দীঘল কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু আজি মই বনাবৰ কাৰণে বিশেষ তেনেকৈ বিচাৰিয়ে পোৱা নাই, ভাগৰ মৰিছেহে ঘৰত আহি। যিয়ে নহওক ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু ভিডিঅ'টো চাই শেষত এটা কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনে লাগিল। ঠিক আছে তেনেহ'লে অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।